নমস্কাৰ আসাম 24 লৈ আপোনালোক সকলোকে স্বাগতম জনাইছো। জম্মু কাশ্মীৰৰ পৰা এটা ভয়ংকৰ খবৰ বৰ্তমান আমাৰ হাতত আহি পৰিছে। IPS হেমন্ত কুমাৰ লুহিয়াৰ ৰহস্যজনকভাৱে মৃত্যু। বৰ্তমান হেমন্ত কুমাৰ লুহিয়াৰ ৰহস্যজনক মৃত্যুৰ খবৰে সমগ্ৰ দেশতে এক চাঞ্চল্যৰ সৃষ্টি কৰিছে। জম্মুৰ উদয়লাৰ বাসভৱনত মৃত অৱস্থাত IPS হেমন্ত কুমাৰ লুহিয়াৰক উদ্ধাৰ কৰিছে আৰক্ষীয়ে। ইতিমধ্যে TRF নামৰ উগ্ৰপন্থী সংগঠনটোৱে IPS হেমন্ত কুমাৰ লুহিয়াৰ হত্যাৰ দায়িত্ব স্বীকাৰ কৰিছে বুলি জানিব পৰা গৈছে। উল্লেখ্য যে কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহ জম্মুত থকাৰ সময়তেই এই ঘটনা সংঘটিত হয়। জ্যেষ্ঠ IPS বিষয়াজনক কোনো লুৰে হত্যা কৰাৰ সন্দেহ কৰিছে আৰক্ষীয়ে। ঘৰৰ বন্ধ কৰা লোকে লুহিয়াৰক হত্যা কৰাৰ সন্দেহ প্ৰকাশ কৰিছে আৰক্ষীয়ে, কিয়নো লুহিয়াৰ মৃত্যুৰ পাছৰে পৰা পলাতক অৱস্থাত আছে বন্ধ কৰা লোকজন। আনহাতে পলাতক বন্ধ কৰা লোকজনৰ সন্ধানত আৰক্ষীয়ে অভিযান অব্যাহত ৰাখিছে বুলি জম্মুৰ আৰক্ষীয়ে জানিবলৈ দিয়ে। ব্যুৰো ৰিপৰ্ট, আসাম 24।